ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই আশিকুল। আপোনালোকে চাই আছে ইজি লাৰ্ণিং। আজি আলোচনা কৰিবলৈ লৈছোঁ অসম বুৰঞ্জীৰ দ্বিতীয় খণ্ড। ইয়াত কিছুমান MCQ আছে যিবোৰ অসমত হৈ থকা বা অসমত হ'বলগীয়া বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতি প্ৰয়োজনীয়। ইয়াৰে প্ৰথম প্ৰশ্ন হৈছে যে চুকাফাই অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন হ'ল। চাৰিটা অপশ্যন দিয়া আছে: বৰগোহাঁই আৰু বুঢ়াগোহাঁই, কলীয়া ভোমোৰা আৰু গোহাঁই কমল, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই, সন্ধ্যা আৰু তুগৰিল খাঁ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1 নম্বৰ অপশ্যন, অৰ্থাৎ বৰগোহাঁই আৰু বুঢ়াগোহাঁই। নেক্সট প্ৰশ্ন অৰ্থাৎ 2 নম্বৰ প্ৰশ্ন হৈছে যে আহোমসকলৰ সৰ্বমুঠ কিমানজন ৰজাই ৰাজত্ব কৰিছিল? অপশ্যন দিছে 4টা: 38 জন, 39 জন, 40 জন, 41 জন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 40 জন, অৰ্থাৎ আহোমসকলৰ মুঠ 40 জন ৰজাই ৰাজত্ব কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে যে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন হৈছে। 4টা অপশ্যন দিয়া আছে: চুকাফা, চুডাংফা, চুহুংমুং আৰু ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন 4, অৰ্থাৎ ৰুদ্ৰসিংহ। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন হৈছে ৰুদ্ৰসিংহ। নেক্সট প্ৰশ্ন: কেতিয়া আহোম ৰাজ্য ব্ৰিটিছৰ অন্তৰ্ভুক্ত হয়? ইয়াত 4টা অপশ্যন দিছে: 1826 চন, 1835 চন, 1857 চন আৰু 1874 চন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1826 চন, অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আহোম ৰাজ্য ব্ৰিটিছৰ অন্তৰ্ভুক্ত হয়, অৰ্থাৎ শুদ্ধ উত্তৰ হৈছে 1826 চন। নেক্সট প্ৰশ্ন হৈছে যে কোনজন আহোম ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোমৰ দখললৈ আহে? ইয়াৰ 4টা অপশ্যন দিছে: চুকাফা, চুহুংমুং, চুতেনফা আৰু লক্ষী সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুহুংমুং, অৰ্থাৎ চুহুংমুঙৰ দিনত চুতীয়া ৰাজ্য আহোমৰ অধীনত আহে। নেক্সট প্ৰশ্ন হৈছে যে ভূঞা শব্দৰ অৰ্থ হৈছে। ইয়াত 4টা অপশ্যন দিয়া আছে: 1 নম্বৰ মাটিৰ মালিক, ৰাজপুত্ৰ, ৰাজমন্ত্ৰী আৰু মাটিৰ দালাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাটিৰ মালিক, অৰ্থাৎ ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক। নেক্সট প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন: কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? 1547 চন, 1562 চন, 1523 চন আৰু 1498 চন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে যে 1562 চন, অৰ্থাৎ 2 নম্বৰ অপশ্যনটো শুদ্ধ। 1562 চনত ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। নেক্সট প্ৰশ্ন যে চুতীয়াসকলৰ প্ৰথম ৰজা হৈছে। ইয়াত 4টা অপশ্যন দিয়া আছে: ৰত্নধ্বজ পাল, জয়পাল, বীৰপাল আৰু মহিপাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 নম্বৰ অপশ্যন, অৰ্থাৎ বীৰপাল। চুতীয়াসকলৰ প্ৰথম ৰজা হৈছে বীৰপাল। নেক্সট প্ৰশ্ন: চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন? 4টা অপশ্যন দিয়া আছে: ৰত্নধ্বজ পাল, জয়পাল, বীৰপাল আৰু মহিপাল। চুতীয়াসকলৰ প্ৰথম ৰজা বীৰপাল আৰু শ্ৰেষ্ঠ ৰজা হৈছে ৰত্নধ্বজ পাল, অৰ্থাৎ অপশ্যন 1 হ'ল শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন: আহোমসকলে কোন দেৱতাক পূজা সেৱা কৰিছিল? কালী, দুৰ্গা, সোমদেৱ আৰু সিজু গছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে যে আহোমসকলে সোমদেৱ দেৱতাক পূজা কৰিছিল, অৰ্থাৎ অপশ্যন 3 হ'ল শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন অৰ্থাৎ 11 নম্বৰ প্ৰশ্ন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনজন আহোম ৰজাৰ দিনৰ পৰা বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে? 4টা অপশ্যন দিয়া আছে: চুহুংমুং, প্ৰতাপ সিংহ, গদাধৰ সিংহ আৰু পুৰন্দৰ সিংহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চুহুংমুঙৰ দিনৰ পৰা বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুহুংমুং। নেক্সট প্ৰশ্ন: আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? 4টা অপশ্যন দিয়া আছে: ৰংপুৰ, চৰগুৱা, বক্তা আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট, অৰ্থাৎ আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাটত। নেক্সট প্ৰশ্ন যে আহোম আৰু মোগলৰ শেষ যুদ্ধ গদাধৰ সিংহৰ দিনত ইটাখুলিত হৈছিল কেতিয়া? 4টা অপশ্যন দিয়া আছে: 1672, 1675, 1682 আৰু 1665। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1682, অৰ্থাৎ অপশ্যন 3 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আহোম আৰু মোগলৰ শেষ যুদ্ধ ইটাখুলিত হৈছিল 1682 চনত। নেক্সট প্ৰশ্ন 14 নম্বৰ প্ৰশ্ন: দেশ সংগঠনৰ বাবে আহোমসকলে লোৱা অভিনৱ ব্যৱস্থা। 4টা অপশ্যন দিয়া আছে: পাইক প্ৰথা, খেল ব্যৱস্থা, প্ৰচাৰ প্ৰথা আৰু ওপৰৰ সকলোকেইটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওপৰৰ সকলোকেইটা, অৰ্থাৎ দেশ সংগঠনৰ বাবে আহোমসকলে লোৱা অভিনৱ ব্যৱস্থা হৈছে পাইক প্ৰথা, খেল ব্যৱস্থা, প্ৰচাৰ প্ৰথা, এই তিনিওটাই শুদ্ধ। 15 নম্বৰ প্ৰশ্ন হৈছে ৰজা শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আদেশ মতে কোনে হস্তি বিদ্যান্ন পুথিখন ৰচনা কৰিছিল? 4টা অপশ্যন দিয়া আছে: সূৰ্য কুমাৰ ভুৱা, সুকুমাৰ বৰকাইত, সূৰ্যখৰি দৈবজ্ঞ আৰু মাধৱ কন্দল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুকুমাৰ বৰকাইত, অৰ্থাৎ
হস্তি বিদ্যান্ন পুথিখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইতে ইংৰাজে কেতিয়া কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনে চাৰিটা অপচন দি আছে 1832 চন 1826 চন 1834 চন আৰু 1836 চন 1832 চনত ইংৰাজে কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনে শুদ্ধ উত্তৰ হৈছে অপচন 1 নেক্সট প্ৰশ্ন কোচ ৰাজা নৰনাৰায়ণৰ সময়ত কোন ইংৰাজ ভ্ৰমণকাৰী কোচ ৰাজ্য ভ্ৰমণ কৰিছিল যে কোচ ৰাজা নৰনাৰায়ণ যেতিয়া কোচ ৰাজ্যত ৰাজত্ব কৰিছিল তেতিয়া সেই সময়ত ইংৰাজৰ পৰা ভ্ৰমণ কৰিবলৈ আহিছিল এজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ নাম হৈছে ৰাল্ফ ফিটছ অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন 2 কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল ইয়াত চাৰিটা অপচন দি আছে বিশ্বসিংহ নৰনাৰায়ণ ধৰ্মনাৰায়ণ আৰু চিলাৰায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশ্বসিংহ অৰ্থাৎ কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই 19 নম্বৰ প্ৰশ্ন ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল চাৰিটা অপচন দি আছে 1571 1671 1657 আৰু 1857 ইয়াৰ শুদ্ধ উত্তৰ হৈছে যে 1671 খ্ৰীষ্টাব্দত ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ হৈছিল যি যুদ্ধত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ অৰ্থাৎ শুদ্ধ উত্তৰ হৈছে অপচন 2 আজিৰ ভিডিঅ'ৰ শেষ প্ৰশ্ন হৈছে 1663 খ্ৰীষ্টাব্দত মিৰ্জুমলাৰ লগত আহোমৰ সন্ধি হয় এই সন্ধি কি নামেৰে জনাজাত চাৰিটা অপচন দি আছে অসুৰৰ আলি ইয়াণ্ডাবু সন্ধি ঘিলাধাৰী ঘাটৰ সন্ধি আৰু ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘিলাধাৰী ঘাটৰ সন্ধি অৰ্থাৎ 3 নম্বৰ অপচনটো শুদ্ধ উত্তৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি দিব ধন্যবাদ